এক্সপ্ৰেছন চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি অতি গুৰুত্বপূৰ্ণ টপিক আপোনালোকৰ মাজত আলোচনা কৰিম বুলি ভাবিছো আৰু এই গুৰুত্বপূৰ্ণ টপিকটো হৈছে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ, যাক ইংৰাজীত আৰ্থ মেগনেটিক ফিল্ড নামে জনা যায়। আপোনালোকে গমে পাইছে যে সাম্প্ৰতিক সময়ত কৰোনাৰ সমান্তৰালভাৱে এটা নতুন খবৰে সকলোকে আতংকিত কৰি ৰাখিছে আৰু সেই নতুন খবৰটো হৈছে যে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ হেনো দুৰ্বল হৈ গৈ আছে। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ কিছুমানে ফেচবুকত শ্বেয়াৰ কৰিছে বা কিছুমানে ফেচবুকত লিখিছেও বা আমি ছ'চিয়েল মিডিয়াত অন্যান্য প্লেটফৰ্মত দেখিবলৈ পাইছোঁ যে ভৱিষ্যতে হেনো আমাৰ মোবাইলত যি আমি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ সেই ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত হেনো আমি অসুবিধাৰ সন্মুখীন হ'ম বা হয়তো ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিমে। এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্নই মানুহক কি কৰিছে, শংকিত কৰি তুলিছে বা যিবিলাক বিজ্ঞানী মহলকো ই আতংকিত কৰি ৰাখিছে। গতিকে প্ৰকৃত ৰহস্যটো কি এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আহিছোঁ, চুম্বকীয় ক্ষেত্ৰটো আচলতে কি? চুম্বকীয় ক্ষেত্ৰ, যাক ইংৰাজীত আৰ্থ মেগনেটিক ফিল্ড নামে জনা যায়, এই চুম্বকীয় ক্ষেত্ৰটো হৈছে এনেকুৱা এখন ক্ষেত্ৰ যি আমাৰ পৃথিৱীৰ ভূগৰ্ভৰ পৰা আৰম্ভ কৰি মহাশূন্যলৈ ই বিস্তৃত হৈ আছে। আৰু ইয়াৰ মুখ্য কামটো হৈছে পৃথিৱীৰ বাহিৰৰ পৰা অহা সূৰ্যৰ পৰা অহা যি অতি বেগুনীয়া ৰশ্মি, ই বেগুনীয়া ৰশ্মিটো আমাৰ পৃথিৱীলৈ অহাত বাধা দিয়ে বা প্ৰতিহত কৰে। আৰু বিশেষকৈ ইউৰোপীয়ান মহাকাশ সংস্থাৰ যি বিজ্ঞানী, সেই বিজ্ঞানীসকলে দাবী কৰা অনুযায়ী পূৰ্বতকৈ হেনো 10% দুৰ্বল হৈ গৈ আছে পৃথিৱীৰ যিটো চুম্বকীয় ক্ষেত্ৰ। আৰু আপোনালোকে হয়তো এতিয়া জানিব বিচাৰিব বা আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব যে এই চুম্বকীয় ক্ষেত্ৰটো বাৰু কিয় পৰিৱৰ্তন হৈ আছে? ইয়াৰ উত্তৰ যদি আমি ক'বলৈ যাওঁ, ইয়াৰ সঠিক উত্তৰ ক'বলৈ গ'লে ই এটা প্ৰাকৃতিক প্ৰক্ৰিয়া আচলতে। কাৰণ পৃথিৱীৰ ভূগৰ্ভ বিভিন্ন ধাতুৰে গঠিত হৈ আছে আৰু পৃথিৱীৰ ভূগৰ্ভত এই ধাতুবোৰ কি হৈ আছে, প্ৰতি মুহূৰ্তে কি হৈছে, গলিত অৱস্থাত আছে। আৰু যাৰ ফলত এই ধাতুবোৰৰ বিশেষ পৰিৱৰ্তনৰ কাৰণে এই চুম্বকীয় ক্ষেত্ৰৰো পৰিৱৰ্তন হৈ আছে। আৰু উল্লেখযোগ্য কথাটো হ'ল, এই ধাতুবোৰ যে পৰিৱৰ্তন হৈছে এনে নহয়, এই ধাতুবোৰৰ লগে লগে কি হৈছে, পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰো পৰিৱৰ্তন হৈ আছে। আৰু আপোনালোকে জানে চুম্বকীয় ক্ষেত্ৰৰ দুটা, এটা হৈছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। গতিকে এই চুম্বকীয় ক্ষেত্ৰৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যি চুম্বকীয় ক্ষেত্ৰ, সেইটো অতি নাটকীয়ভাৱে পৰিৱৰ্তন হৈ আছে। গতিকে এই ধাৰণাটো আপোনালোকক দিবৰ বাবে এটা এনিমেশ্যন ভিডিঅ'ৰ মই সহায় ল'ম। গতিকে এই ধাৰণাটো বুজিবলৈ হ'লে আমি প্ৰথমতে ছেটেলাইটৰ দ্বাৰা দেখুওৱা এটা এনিমেশ্যন ভিডিঅ'ৰ সহায় ল'ব লাগিব। এইটো হৈছে আমাৰ পৃথিৱী, আৰু পৃথিৱীৰ চাৰিওফালে যি আপোনালোকে ঘূৰি থকা দেখিবলৈ পাইছে, সেয়া হৈছে চাম নামৰ কৃত্ৰিম উপগ্ৰহ। ইয়াৰ মুখ্য কামটো হৈছে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ পৰিঘটনাসমূহ লক্ষ্য কৰা। আপোনালোকে এই এনিমেশ্যন ভিডিঅ'টো লক্ষ্য কৰিলে দেখিবলৈ পাব যে প্ৰায় 1840 চনৰ পৰা 2019 চনলৈ উত্তৰ মেৰুৰ চুম্বকীয় ক্ষেত্ৰৰ কেন্দ্ৰ কানাডাৰ পৰা ৰাছিয়াৰ জিঅ'গ্ৰাফিকেল ৰিজন চাইবেৰিয়া অভিমুখে গতি কৰিছে। গতিকে গুৰুত্বপূৰ্ণ কথাটো হ'ল, প্ৰতি বছৰে ই 50ৰ পৰা 60 কিলোমিটাৰ পৰ্যন্ত নিজৰ স্থান সলনি কৰি গৈ আছে। আৰু আপোনালোকে যদি ভিডিঅ'টো লক্ষ্য কৰে তেন্তে দেখিবলৈ পাব যে 1840 চনৰ পৰা 2019 চনলৈ ই কিমান দ্ৰুতগতিত নিজৰ স্থান সলনি কৰি গৈ আছে। আৰু গতিকে এই ক্ষেত্ৰত ডাঙৰ প্ৰশ্নটো হৈছে যে ইয়াৰ প্ৰভাৱৰ ফলত আমাৰ কি কি ক্ষতি হ'ব বা আমি কি অসুবিধাৰ সন্মুখীন হ'ম। প্ৰথম অসুবিধাটো হ'ব আমাৰ যি সূৰ্যৰ অতি বেগুনীয়া ৰশ্মি, সেই বেগুনীয়া ৰশ্মিটো পৃথিৱীত পোনপটীয়াকৈ পৰিব। আপোনালোকৰ মই ভিডিঅ'ৰ প্ৰথমতে জনাইছোঁ যে চুম্বকীয় যি ক্ষেত্ৰ, সেই চুম্বকীয় ক্ষেত্ৰই আমাক কিহৰ পৰা ৰক্ষা কৰে? সূৰ্যৰ অতি বেগুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ, আৰু আপোনালোকে হয়তো জানেই যে পৃথিৱীৰ যি বায়ুমণ্ডল, সেই বায়ুমণ্ডলটো 4টা ভাগত বিভক্ত। তাৰে অন্যতম স্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ, আৰু এই ষ্ট্ৰেটোস্ফিয়াৰটো পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা 15 পৰা 50 কিলোমিটাৰলৈ বিস্তৃত হৈ আছে। আৰু ইয়াৰ লগতে প্ৰাকৃতিকভাৱে লাগি আছে অজন স্তৰ। অৰ্থাৎ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ যদি দুৰ্বল হয়, তেনেহ'লে অজন স্তৰৰ ওপৰতো ইয়াৰ এটা প্ৰভাৱ পৰিব, অৰ্থাৎ অজন স্তৰো দুৰ্বল হৈ যাব। আৰু আপোনালোকে জানে যে সূৰ্যৰ অতি বেগুনীয়া ৰশ্মি জীৱকুলৰ বাবে কিমান হানিকাৰক, কিমান ক্ষতিকাৰক। কাৰণ সূৰ্যৰ অতি বেগুনীয়া ৰশ্মি কি কৰিব পাৰে? মানুহৰ ছালৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। আৰু ছালৰ ৰোগ মানে কেনেকুৱা ৰোগ? ই মানুহৰ ছালত কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে। আৰু দ্বিতীয় যিটো প্ৰভাৱ, সেইটো হৈছে আমাৰ পৃথিৱীৰ চাৰিওফালে থকা যিবিলাক কৃত্ৰিম উপগ্ৰহ, সেই কৃত্ৰিম উপগ্ৰহবিলাক কি হ'ব পাৰে? নিজৰ যি কক্ষপথ, সেই কক্ষপথৰ পৰা বিচ্যুতি হ'ব পাৰে বা ব্যাঘাত জন্মাব পাৰে। গতিকে ইয়াৰ লগে লগে কি হ'ব? কৃত্ৰিম উপগ্ৰহৰ ক্ষেত্ৰত ব্যাঘাত ঘটিল মানে
আমাৰ যিবিলাক মোবাইল নেটৱৰ্ক আছে এই মোবাইল নেটৱৰ্কৰ ওপৰত প্ৰভাৱ পৰিব আমি ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিম আমাৰ ইণ্টাৰনেটৰ ওপৰতো প্ৰভাৱ পৰিব আৰু আটাইতকৈ 3 নম্বৰ ডাঙৰ প্ৰব্লেমটো হৈছে যে বৈজ্ঞানিক যিবিলাক আহিলা সেই বৈজ্ঞানিক আহিলা হৈছে যিবিলাক GPS নেভিগেটৰ বুলি আমি কওঁ বৈজ্ঞানিক যিবিলাক GPS নেভিগেটৰ সেই নেভিগেটৰসমূহ কি হ'ব হয়তো ভালদৰে কাম নিদিব যিবিলাক হয়তো জাহাজত যিবিলাক নেভিগেটৰ ব্যৱহাৰ কৰা হয় গতিকে বিভিন্ন ধৰণৰ অসুবিধাৰ আমি সন্মুখীন হ'ম গতিকে আশা কৰিছোঁ আপোনালোকে কিবা এটা হ'লেও জানিব পাৰিছে আৰু এই ক্ষেত্ৰত যদি আপোনালোকে কিবা নতুন কিবা আমাক জনাব বিচাৰিছে তেনেহ'লে কমেণ্ট কৰি জনাব হয়তো মই কিবা কৈ যোৱা কথাৰ মাজত হয়তো কিবা ৰৈ যাব পাৰে গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব